নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ শহুৰ দেউতা আৰু মই দুয়োজনে মিলি পিঠা খুন্দিছোঁ। চাওক, এয়া দেউতাই পিঠা ঢেকি দিছে আৰু আমাৰ লয়নক লৈ নাতিয়েকক লৈ দেউতা বোলে পিঠা খাবলৈ মন আছিলে, সেইকাৰণে দেউতাই পিঠা বনাই দিবলৈ কৈ আছে। আমি খুন্দি আছিলোঁ, মায়ে ময়ে খুন্দিলোঁ সৰহখিনি, দেউতাই আকৌ শেষত মই অলপ দি চাওঁ দে বুলি দিছে। তেওঁ বেছি খুন্দা নাই, তথাপিতো দি দিছে। আপোনালোকক তাকে অকণমান দেখাইছোঁ, চাওক। আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাই থাকিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো বজাই অল কৰি দিব। তেতিয়াহ'লে ব'লকচোন আমি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। আৰু এইফালে বজাৰৰ কাৰণে নেমু টেঙা লৈছে হাজবেণ্ডে। কাইলৈ মঙলবাৰ আমাৰ ইয়াত বজাৰ বহে সৰুকৈ, আৰু ইয়াত লাও লৈছে, জাতিলাও, আৰু এইফালে লৈছে নাৰিকল। আপোনালোকে দেখিছেই, চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো। বেয়া লোৱা এখন বজা। বাবা ইছ, ইমান ধুনীয়াকৈ গাড়ী চলিছে। পেপাৰটো বজাই দিয়া, টাট টাট কৰি দিয়া। টাট টাট কৰি দিয়া বাবা। টেট টেট পট পট কৰি দিয়া। বঢ়িয়া চলাইছে। পেপাৰটো বুজোৱা আকৌ, এইটো সেইটো বজা। বা পাৰিছে দেই শুনো, বা ড্ৰাইভাৰ হ'ব পাৰিব দেই। এই পিন পেপা বজাম হা। বা হেই হেই হেই, এইটো বজোৱাহি আকৌ। গুগুখন চলোৱা। কোনে পাইছে নাই? নাকটো টানি দিয়া। নাকটো আহি আকৌ ভালকৈ নাকটো টানি দিয়া। ইমান ধুনুকৈ নাকটো টানিব লাগে। নাকটো টানি দিয়াচোন। নাক কোনটো? নাকটো টানি ধুনু কৰি দিয়া। নাকটো সেইটো, মুখখনহে নাকটো টানা। বা নাক টানিছেও। উশাই ল'ব নোৱাৰা হৈ গৈছে। কি গোন্ধালে, ইমান গোন্ধাইছে। কি লৈ আহিছ সেইবোৰ? পইচা কি লৈ আহিছ? পইচা কি ভালকে ক। কি পৰিষ্কাৰ? কি পইচা? কি ট্ৰফি? হেৰিয়ত কি পইচা কয় নে পুৰস্কাৰ কয়? এইকেইজনী পুৰস্কাৰ ক'ব নাজানে। পইচা লাজ লাগিছে নাই? নাই লগা। অসমীয়া কথা ভালকৈ ক'ব জনা নাই? কি কি আনিছ? হে ভালকৈ ক। পইচা ভালকৈ ক। কি আনিছ? ট্ৰফি, মেডেল নে? ট্ৰফি মানে সেই কাপটো আকৌ। গোল্ডৰ কাপটো পইচা সোমাই থাকে যে এগাল।
আদে পইচা পাও তই কি আনিলি কফি নহয় কি আনিছিলি পইচা এজনী আমাৰ জখিনী চুলি তুলি ফনিয়াবলৈ মন নাই কবিতা এটা ভালকে গাব নাজানে মই গাই শুনাইছো দেই মই ফাৰ্ষ্টতে ষ্টাৰ্ট কৰিছো দেই মানে ষ্টাৰ্ট কৰিছো নমস্কাৰ মোৰ নাম শ্ৰীমতী গায়ত্ৰী কোঁৱৰ মই ৩য় শ্ৰেণীৰ ছাত্ৰী মই আবৃত্তি কৰিব লোৱা কবিতাটো শিৰোনাম মোৰ লক্ষ্য কবি লক্ষ্যধৰ চৌধুৰী মই গান্ধীজীৰ দৰে হ'ম সদায় সত্য পথত ৰম অহিংসাৰ ব্ৰতেৰে জগত জিনিম অহিংসা ব্ৰতেৰে জগত জিনিম সত্য কথাহে কম মই গান্ধীজীৰ দৰে হ'ম মই হ'ম জৱাহৰলাল পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল মই হ'ম জৱাহৰলাল মই হ'ম আজাদৰ দৰে বচনত ধীৰ কামত গম্ভীৰ দেশৰ কাৰণে সকলো স্বাৰ্থ বলি দিম অকাতৰে মই নেতাজী সুভাষ খাম বিপ্লৱৰ অগতি জ্বলাই জয় হিন্দেৰে মেৰণি কপাই পৰ্বত লংঘি হাগনি উচি মই নেতাজী সুভাষ খাম মই হ'ম জয় প্ৰকাশ নহওঁ কাৰোৰে দাস কৃষক বনোৱা উন্নতি ঘাটিম উচ্চ নিচ্চ শিপা গালিম নিজৰ ভৰি নিজে থিয় দিম নকৰোঁ পৰত আশ মই হ'ম জয় প্ৰকাশ মই হ'ম সৰুজনী বিশ্ব বিজয়িনী ক্ষুপ্ত ভাৰত জগাই তুলিম ঢালি সঞ্জীৱনী মই হ'ম সৰুজনী মই হ'ম কৰ্মবীৰ চিৰ উন্নত ক্ষীৰ চিৰ উন্নত ক্ষীৰ নামতো নবীন কামতো নবীন বীৰ পুত্ৰ জননী মই হ'ম কৰ্মবীৰ ধন্যবাদ আমাৰ লয়ন বয়নে কি কৰিছা এইফালে চোৱা এইফালে শুনো গাড়ী ড্ৰাইভাৰ আমাৰ নাচি দেখুৱাম পিছতকে আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া পইচাটো পালানে শুনো পইচাটো এইজনীয়ে পইচা পালে কি পালে ক্ৰীম চিম কি পালে নকওঁ কচোন ক না কি পালে পইচাটো পালে নেকি পুৰস্কাৰ হ'ব দে মই এতিয়া নাচি দেখুৱাম